হেল্ল' গাইজ, স্বাগতম thatsrumivibes। মই আজি পুৰণি অসমৰ পৰা মধ্য অসমলৈ অসম হিষ্টৰীৰ বিষয়ে আলোচনা কৰিম। আহক আলোচনা কৰোঁ। অসমৰ প্ৰাচীন নাম কি আছিল? অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ আছিল। প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ। যোগিনী তন্ত্ৰ মতে কামৰূপৰ ৰাজ্যখনত কেইটা ভাগত ভাগ কৰা হৈছিল? চাৰিটা ভাগত ভাগ কৰা হৈছিল: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। নেক্সট কুৱেশ্যন, অসমৰ ইতিহাস কেইটা যুগত ভাগ কৰিব পাৰি? চাৰিটা যুগত ভাগ কৰিব পাৰি অসমৰ ইতিহাসত। ডিটেইলছখিনি দিয়া আছে, চাই ল'ব। নেক্সট কুৱেশ্যন, আপুনি 5 নম্বৰ, দানৱ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? দানৱ বংশ মহিৰংগ দানৱ। দানৱ বংশৰ প্ৰথমজন ৰজা মহিৰংগ দানৱ আছিল। মহিৰংগ দানৱৰ ৰাজধানীখনৰ নাম কি আছিল? মৈৰাক। ভৌম বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? নৰকাসুৰ। নৰকাসুৰক কাক হত্যা কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? ঘটকাসুৰক। প্ৰাক ইতিহাসৰ উৎস অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? ধৃতি। পুৰণি অসমৰ সমল পোৱা দুখন মধ্যযুগীয় গ্ৰন্থ কি? কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰত দুগৰাকী দেৱী পূজা কৰা কথা কোৱা হৈছিল, সেই কি? কালী আৰু কামাখ্যা আছিল। নেক্সট কুৱেশ্যন, কোন ৰজাৰ প্ৰাগজ্যোতিষপুৰৰ হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰা হৈছিল? নৰকাসুৰে কৰিছিল প্ৰাগজ্যোতিষপুৰৰ হিন্দু ধৰ্ম। নেক্সট কুৱেশ্যন, নৰকাসুৰ কোনে বধ কৰিছিল? শ্ৰীকৃষ্ণ। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? শ্ৰীকৃষ্ণই। মহাভাৰত তত্ত্ব অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল? ভগদত্ত। নেক্সট কুৱেশ্যন, আপোনাৰ ভগদত্ত হাতীটোৰ নাম কি আছিল? সুপ্ৰতীকা আছিল, ঐৰাৱত। নেক্সট, প্ৰাচীন কালৰ বিদৰ্ভ ৰজা কোন আছিল? ভীষ্মক। অসুৰ ৰজা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আছিল? মৰিচি। নেক্সট, মধ্য অসমত নৰকাসুৰৰ সময়সীমাৰ ৰজা কোন আছিল? বাণ ৰজা। শোণিতপুৰৰ কোন ৰজাৰ ৰাজধানী আছিল? বাণ ৰজা। বাণ ৰজাৰ পিতৃ কোন আছিল? বলি। পুৰণি কালত অসমক কি নামেৰে জনা গৈছিল? কামৰূপ। নেক্সট, কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? নৰকাসুৰ। কামাখ্যা মন্দিৰলৈ যোৱা বাটটো কোনে প্ৰথমে নিৰ্মাণ কৰিছিল? নৰকাসুৰ। বাণ ৰজাৰ জীয়ৰী কোন আছিল? উষা। নেক্সট, বাণ ৰজাৰ জীয়েক উষাক কোনে বিয়া কৰাইছিল? অনিৰুদ্ধ। অনিৰুদ্ধ কাৰ নাতিনী আছিল? শ্ৰীকৃষ্ণৰ নাতিনী আছিল অনিৰুদ্ধ। নেক্সট কুৱেশ্যন, আপোনাৰ 7 নম্বৰ কুৱেশ্যন, কোনে অনিৰুদ্ধক দ্বাৰকাৰ পৰা অপহৰণ কৰি উষালৈ ওচৰত নিছিল? চিত্ৰলেখা। উষা আৰু অনিৰুদ্ধক কি বিবাহ কৰাইছিল? গন্ধৰ্ব বিবাহ। বাণ ৰজা কাৰ ভক্ত আছিল? শিৱ ভক্ত আছিল। নেক্সট, তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ আৰু ৰূপ মন্দিৰ কাৰ ৰাজত্বকালত হৈছিল? বাণ ৰজা। নাগেশ্বৰ মন্দিৰ কাৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়? নৰশংকৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজাজন কোন আছিল? নৰকাসুৰ। প্ৰাচীন অসমৰ কোন ঠাইত জ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত বুলি এতিয়াও পোৱা যায়? প্ৰাগজ্যোতিষপুৰ। কোনখন মহাকাব্যত অসমক প্ৰাক ঐতিহাসিক কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? কালিকা পুৰাণ। ব্ৰঞ্জী মানে কি? ব্ৰঞ্জী মানে ঐতিহাসিক ঘটনা ঘটা। ভৌম বংশৰ শেষ ৰজাজনক কোন আছিল? বজ্ৰদত্ত। নৰকাসুৰক বৰপুত্ৰ কোনে দিছিল? ভগদত্ত। ভগদত্তৰ পুতেকৰ নাম কি আছিল? বজ্ৰদত্ত আছিল ভগদত্তৰ পুতেকৰ নাম। নেক্সট কুৱেশ্যন, পূৰ্বৰ কুণ্ডল নগৰ বৰ্তমান কি নামেৰে জনা যায়? শদিয়া নামেৰে জনা যায়। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনালৈ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাটখনৰ নাম কি আছিল? ৰুক্মিণীহৰণ। বৰ্তমান গুৱাহাটীত থকা দীঘলপুখুৰীটো কোনে খন্দাইছিল? ভগদত্তই খন্দাইছিল। নেক্সট কুৱেশ্যন, শ্ৰীকৃষ্ণ আৰু শিৱৰ যুদ্ধখনক কি নামেৰে জনা যায়? হৰিহৰৰ যুদ্ধ। তলৰ কোনটোৰ শৃংখল শুদ্ধ হয়? ইয়াতে দিয়া আছে, উত্তৰটো ক নম্বৰটো হ'ব মৈৰাংগ দানৱ, হটকাসুৰ, ৰম্বাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ। নেক্সট, প্ৰাচীন কালত ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছিল? বৰ্মন বংশৰ পৰা। চতুৰ্থ শতিকাত ক'ত কামৰূপৰ বিষয়ে উল্লেখ পোৱা যায়? সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্বত্বলিপিৰ পৰা। স্তম্ভলিপি যি আছে এলাহাবাদৰ স্তম্ভলিপিৰ পৰা পোৱা যায়। নেক্সট কুৱেশ্যন, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ। বৰ্মন বংশৰ কোন ৰজা গুপ্ত বংশৰ সমসাময়িক আছিল? পুষ্য বৰ্মন।
কামৰূপৰ শিলালিপিসমূহত সাধাৰণতে কি ভাষা ব্যৱহাৰ কৰা আছিল? সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা আছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশই কামৰূপত কেইবছৰ কাল ৰাজত্ব কৰিছিল? 300 বছৰ ৰাজত্ব কৰিছিল। নেক্সট, বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল? কামৰূপী প্ৰাকৃত আৰু সংস্কৃত ভাষা আছিল। নেক্সট, বৰ্মন বংশৰ কোন ৰজা মহাৰাজধীৰাজ উপাধি প্ৰদান কৰা হৈছিল? পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, মানে বৰ্মন বংশৰ কোন ৰজাক মহাৰাজধীৰাজ উপাধি প্ৰদান কৰা হৈছিল? নেক্সট, অশ্বমেধ যজ্ঞ সন্দৰ্ভত কোনজন বৰ্মন ৰাজাক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল? বালা বৰ্মন। কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰিছিল? অমৃতপ্ৰভা। ৰাজকুমাৰী অমৃতপ্ৰভাৰ জীয়ৰী আছিল কোন? বালা বৰ্মনৰ জীয়ৰী আছিল। প্ৰাচীন বৰ্মন সকল কাৰ অধীনস্থ আছিল? গুপ্তসকলৰ। অশ্বমেধ যজ্ঞ কৰা প্ৰথম ৰজাজন কোন আছিল? মহেন্দ্ৰ বৰ্মন। হৰ্ষচৰিত্ৰৰ লেখক কোন আছিল? বাণভট্ট আছিল হৰ্ষচৰিত্ৰৰ লেখক। নেক্সট, কুমাৰ ৰজা উপাধি কাক দিয়া হৈছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সৈতে উত্তৰ ভাৰতৰ সমসাময়িক ৰজা কোন আছিল? হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কথকেইজনৰ নাম কি আছিল? হংসবেগ আছিল। নেক্সট কুৱেশ্যন, ডুবি আৰু নিধানপুৰ তামৰ ফলি কোনজন বৰ্মন ৰজাৰ ৰাজত্বকালত খোদিত কৰা হৈছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে কি যুদ্ধৰ পিছত নিধানপুৰ তাম্ৰলিপিৰ অনুদান জাৰি কৰিছিল? কৰ্ণ সুবৰ্ণ। কোন শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌৰশংকৰৰ পৰাজয় বিচাৰি উলিয়াব পাৰি? নিধানপুৰৰ তাম্ৰলিপিৰ পৰা। নেক্সট কুৱেশ্যন, কোনখন একমাত্ৰ কামৰূপ ৰাজভাষা শিলালিপি আৰু আখৰৰ মাজত পাৰ্থক্য আছে? নাগাজাৰী খনিকৰ গাঁও শিলালিপি। নাগাজাৰী খনিকৰ গাঁও শিলালিপি কোন বংশৰ শিলালিপি আছিল? বৰ্মন বংশৰ। অসমত আৱিষ্কৃত প্ৰাচীন শিলালিপি কি? উমাচল শিলালিপি। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন আছিল। চীন পৰিব্ৰাজক হিউৱেনচাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। নেক্সট, হিউৱেনচাঙে অসমৰ বিষয়ে কোন যুদ্ধত পুথিত লিখিছিল? চিউইকি। ভাস্কৰাব্দ শব্দটো অসমৰ ইতিহাসত কেতিয়া স্থান পাইছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ মুঠ কেইজন ৰজা আছিল? 13 জন ৰজা আছিল। নেক্সট, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ কেতিয়া মৃত্যু হৈছিল? আনুমানিক 650 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি আছিল? হৰ্ষচৰিত্ৰ। নেক্সট, নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল আৰু যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থ যাত্ৰী হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? শিলভদ্ৰ। হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ পৰা একমাত্ৰ উপহাৰটো কি আছিল? এটা টুপি আছিল। হিউৱেনচাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? 1700 মাইল আছিল। হিউৱেনচাঙৰ মতে পুৰণি কামৰূপৰ মানুহে কি খেতি কৰিছিল? কঁঠাল আৰু নাৰিকেল। হিউৱেনচাঙৰ মতে জাতি অনুসৰি ভাস্কৰ বৰ্মন এজন কি আছিল? ৰজা আছিল, ব্ৰাহ্মণ ৰজা আছিল। নেক্সট, কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে হিউৱেনচাঙে কোনখন নদী পাৰ কৰিছিল? কৰতোৱা নদী পাৰ কৰিছিল। নালন্দা বিশ্ববিদ্যালয়ত কামৰূপ মোহৰ এৰি যোৱা কামৰূপৰ শাসকজন কোন আছিল? ভাস্কৰ বৰ্মন। লিয়াপিয়ৰ কাৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মন। নেক্সট, ভাস্কৰ বৰ্মন কাৰ উপাসক আছিল? শিৱ উপাসক আছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ মুখ্য উদ্যোগ কি আছিল? নাও সজা। ভাস্কৰ বৰ্মনৰ শাসনকালত ৰাজ্যৰ ৰাজকীয় কোষাগাৰৰ দায়িত্ব আছিল কি? ভণ্ডাগৰৰ অধিকাৰ। নেক্সট, কাৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ শাসনৰ অন্ত পৰিছিল? ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ পতনৰ পিছত কোনটো বংশই অসম শাসন কৰিছিল? স্নেহ বংশই, শালচম্পা বংশৰ। কামৰূপৰ শ্লেষা মানে শালচম্প বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? বা শ্লেষা একেই কথা। শালচম্প বংশৰ ৰাজধানী ক'ত আছিল? হৰূপেশ্বৰ। শ্লেষৰ প্ৰভু উপাধি কাক দিয়া আছিল? শালচম্পক দিয়া আছিল। নেক্সট কুৱেশ্যন, কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজা সকলৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল? হাতী। প্ৰাচীনতম কামৰূপত কামাখ্যা মন্দিৰ আছে কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা আছিল? শালচম্পা বংশৰ। শালচম্পা বংশ কেতিয়াৰ পৰা কেতিয়ালৈ ৰাজত্ব কৰিছিল? দি আছে, চাই ল'ব। শালচম্পা বংশৰ শেষ ৰজাজন কোন আছিল? ত্যাগ সিংহ আছিল। শালচম্পা বংশৰ মুঠ কেইজন ৰজা আছিল? 21 জন ৰজা আছিল।
শালচন্দ্ৰ বংশৰ কামৰূপ শাসন কৰি থকাৰ সময়ত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল? ইংচি আছিল। ইংচি নামৰ চীনা পৰিব্ৰাজক আছিল শালচন্দ্ৰ বংশৰ ৰাজত্বকালত আহিছিল। নেক্সট, শালচন্দ্ৰ বংশৰ কামৰূপ শাসন কৰি থকাৰ সময়ত দক্ষিণাতৰ পৰা অহা নৱধৰ্ম হিন্দু প্ৰৱৰ্তক কোন আছিল? শংকৰাচাৰ্য আছিল। পণ্ডিত অভিনৱ গুপ্তৰ লগত তৰ্কযুদ্ধ লিপ্ত হৈছিল। শালচন্দ্ৰ বংশৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল? শ্ৰীহৰ্ষ। শালচন্দ্ৰ বংশৰ পতনৰ পিছত কোন বংশই কামৰূপৰ শাসন কৰিছিল? পাল বংশই। কিমান শতিকাৰ পৰা কামৰূপত পাল বংশই শাসন কাৰ্য চলাইছিল? নৱম শতিকা। কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিল? ব্ৰহ্মপাল আছিল। পাল বংশৰ ৰাজধানী ক'ত আছিল? দুৰ্জয়নগৰ। কোনে ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰীদুৰ্জয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? ৰত্নপাল। নেক্সট কোৱেশ্চন, হয়গ্ৰীব মাধৱ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? পাল বংশই। পুনৰ্নিৰ্মাণ কৰিছিল ৰঘুদেৱ নাৰায়ণে। কামৰূপৰ পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ধৰ্মপাল। মদন কামদেৱৰ ভাস্কৰ্যই কোন বংশৰ কামৰূপৰ প্ৰতিফলিত কৰে? পাল বংশৰ কামৰূপৰ প্ৰতিফলিত কৰে। নেক্সট কোৱেশ্চন, পাল বংশৰ শেষ ৰজা কোন আছিল? জয়পাল আছিল। প্ৰাচীন অসমত যুদ্ধৰ কোনবিধ জন্তু বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? হাতী। প্ৰাচীন অসমৰ একমাত্ৰ শস্য কি আছিল? ধান আছিল। নেক্সট, কাছাৰৰ প্ৰাচীন নাম কি আছিল? হিডিম্বা আছিল। প্ৰাচীন কালৰ উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ পুৰণি সৰ্বোচ্চ আৰু ব্যস্ত স্থান কি আছিল? প্ৰাগজ্যোতিষপুৰ আছিল। নেক্সট কোৱেশ্চন, অসমৰ ইতিহাসৰ মধ্যযুগত কেতিয়া আৰম্ভ হৈছিল? বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা। নেক্সট, অসম আক্ৰমণৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? বখতিয়াৰ খিলজী। বখতিয়াৰ খিলজী সামৰিক সেনাপতি কোন আছিল? কুতুবউদ্দিন আইবক আছিল। নেক্সট কোৱেশ্চন, কোনজন ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমান সকল আক্ৰমণ সংঘটিত হৈছিল? পৃথু। ইলতুমিছৰ পুত্ৰ মহম্মদ শ্বাহৰ অসম আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? পৃথু। মহম্মদ বিন বখতিয়াৰে কোন ঠাইলৈ যোৱাৰ পথত কামৰূপ আক্ৰমণ কৰে? তিব্বত। নেক্সট কোৱেশ্চন, মহম্মদ বিন বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথম কোন আছিল? স্থানীয় লোক আলিমেজ। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুকাফা। আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? মালঙৰ ৰাজ্যৰ পৰা আহিছিল। নেক্সট, কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মাংমাওত ত্যাগ কৰিছিল? 1215 খ্ৰীষ্টাব্দত। আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? পাটকাই পৰ্বত। কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰৱেশ কৰিছিল? 1228 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? চুকাফা। বুৰঞ্জীসমূহে প্ৰথমে কোন ভাষাত লিখা হৈছিল? আহোম। আহোমসকলৰ বুৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল? সাঁচী। আহোমসকলে তেওঁলোকৰ কাৰ বংশধৰ বুলি বিশ্বাস কৰে? ইন্দ্ৰ। কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? 1253 খ্ৰীষ্টাব্দত। বুঢ়াগোহাঁই আৰু বৰবুঢ়াগোহাঁই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল? চুকাফাই। কোন চনত চুকাফাৰ মৃত্যু হৈছিল? 1268 খ্ৰীষ্টাব্দত। চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল? 36 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কোৱেশ্চন, আহোমসকলৰ মুঠ কেইজন ৰজা আছিল? 40 জন ৰজা আছিল। আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল? 598 বছৰ, প্ৰায় 600 বছৰ। আহোমসকলৰ ৰাজকীয় লোকসকলৰ সমাধিস্তূপ কি বুলি কোৱা আছিল? মৈদাম। প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবন বটুতাই কেতিয়া অসম ভ্ৰমণ কৰিছিল? 14শ শতিকাত। চুদাংফাই ক'ত ৰাজধানী পাতিছিল? চৰগুৱা। টাই আহোমসকলৰ পৰম্পৰাগত ৰাজাভিষেকৰ অনুষ্ঠান কি বুলি জনা যায়? চিঙৰি গড় উঠা। কোনজন আহোম ৰজাই চিঙৰি ঘৰ উঠা অনুষ্ঠান আৰম্ভ কৰিছিল? চুদাংফা। নেক্সট কোৱেশ্চন,
কোনজন আহোম ৰজাই ৰাজত্বকালত হিন্দু ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল? চুদাংফা। কোন ৰজাই ড্ৰেগন খেতিৰ সিংহাসনত ব্যৱহাৰ কৰিছিল? ড্ৰেগন খতিটো মানে সিংহাসন ব্যৱহাৰ কৰিছিল আহোম। আহোম সাম্ৰাজ্যৰ দেৱদাসসকল কোন আছিল? পূজাৰী। প্ৰথম আহোম কছাৰী যুদ্ধ কাৰ শাসনকালত অন্ত পৰিছিল? চুহেনফা। হাজত পোৱামক্কা কাৰ সৈতে সম্পৰ্কিত? গিয়াসুদ্দিন আউলিয়া। নেক্সট, আহোমসকলে কোন দেৱতা পূজা অৰ্চনা কৰিছিল? সোমদেৱ। কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? চুংহুংমুং। বৰপাত্ৰ গোহাঁই পদবীজন কোনজন আহোম ৰজাৰ শাসনকালত সৃষ্টি হৈছিল? চুংহুংমুং। কোনজন আহোম ৰজাৰ দিনত প্ৰথমবাৰৰ বাবে লোকপিয়ল জনসংখ্যা নিৰ্ধাৰণ ব্যৱস্থা নিৰূপণ কৰা হৈছিল? চুংহুংমুং। কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ হিন্দু উপাধি লাভ কৰিছিল? চুংহুংমুং। দিহিঙীয়া ৰজা তেতিয়া ক'ত স্থাপিত কৰা আছিল ৰাজধানী? চাই ল'ব। কোনজন আহোম ৰজাৰ ৰাজত্বকালত ত্ৰুবক নামৰ মুছলমান সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল? চুংহুংমুং ৰাজত্বকালত। মূলাগবাৰু কাৰ পত্নী আছিল? ফাইচেংমুং। কোনজন আহোম ৰজাৰ সময়ৰ পৰা শ্ৰীমন্ত শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ পাতনি মেলিছিল? চুংহুংমুং। প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? কাঞ্চেং বৰপাত্ৰ গোহাঁই। কোচ ৰাজ্যৰ মুদ্ৰা কি বুলি জনা যায়? নাৰায়ণী। কোচসকলৰ মুদ্ৰা আকৃতি কেনেকুৱা ধৰণৰ আছিল? ঘূৰণীয়া। আহোমসকলৰ মুদ্ৰা আকৃতি কেনেকুৱা আছিল? আঠকোণীয়া আছিল। নেক্সট কুৱেশ্যন, কোনজন কোচ ৰজাই শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল? নৰনাৰায়ণ। কাৰ তত্ত্বাৱধানত অসমীয়া শিপিনীসকলে বৃন্দাবন্তী বস্ত্ৰ বৈছিল? শংকৰদেৱ। শংকৰদেৱৰ আজো ককাৰ নাম কি আছিল? চণ্ডীবৰ। নেক্সট, শংকৰদেৱে কেতিয়া অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? 16শ শতিকাত। মাধৱদেৱে কেতিয়া জন্মগ্ৰহণ কৰিছিল? 1489। মাধৱদেৱৰ গুৰু কোন আছিল? ৰাজেন্দ্ৰ অধ্যাপক আছিল। নেক্সট, মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অনিৰুদ্ধদেৱ। চৈহদ শাহ মিলান কি নামেৰে অসমত জনপ্ৰিয়? আজান ফকীৰ। মাজুলী সন্ধি কোন সংঘৰ্ষৰ ফলাফল আছিল? আহোম আৰু কোচ। নেক্সট, অসমৰ আৱিষ্কৃত আটাইতকৈ পুৰণি বৰতোপ শিলালিপিটো কোন ৰাজবংশৰ? কোচ ৰাজবংশৰ। কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰিছিল? নৰনাৰায়ণ। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? শুক্লধ্বজ। নৰনাৰায়ণৰ ৰাজত্বকালত কাক সেনাধ্যক্ষ সেনাপতি নিযুক্তি দিয়া আছিল? চিলাৰায়। কোন চনত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? কোচ তলতীয়া কৰিছিল? 1562 খ্ৰীষ্টাব্দত। বকুল কায়স্থ কোন আছিল? কামৰূপৰ এজন গণিতজ্ঞ আছিল। বকুল কায়স্থই লিখা দুখন গ্ৰন্থ কি আছিল? কিতাপৰ মজুৰি আৰু লীলাৱতী। কাৰ অনুৰোধ মৰ্মে সংস্কৃত মহাভাৰতৰ শ্লোক ৰাম সৰস্বতীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল? চিলাৰায়। কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? নৰনাৰায়ণ। নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল? 1587। কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদেৱে নিজকে স্বাধীন বুলি কৈছিল? নৰনাৰায়ণ। ৰাজ উপাখ্যান কোন আছিল? কোন উপন্যাস আছিল? কোন ৰাজধৰ্মৰ কোচ? কোন সময়ছোৱাক আহোম বুৰঞ্জীৰ সংকট কাল বুলি ক'ব পাৰি? এইটো 1603 পৰা। শৰাইঘাট ৰণ কেতিয়া হৈছিল? 1671। শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন আছিল আহোমৰ সেনাপতি। নেক্সট, শৰাইঘাট যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। আৰু কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু মোগলৰ দীঘলীয়া সংকট আৰম্ভণি হৈছিল? প্ৰতাপ সিংহ। বুঢ়া ৰজা বুলি কৈছিল উপাধি, মানে স্বৰ্গনাৰায়ণ উপাধি বুঢ়া ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাট যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উদয়াদিত্য সিংহ আছিল। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? 24 নৱেম্বৰ।
1622 অসমৰ শিৱাজী বুলি কাক জনা যায় লাচিত বৰফুকন লাচিত বৰফুকনৰ মৃত্যু কেতিয়া হৈছিল 25 এপ্ৰিল 1672 49 বয়স আছিল যোৰহাটত মৃত্যু হৈছিল নেক্সট কোৱেশ্চন লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল অচ্যুতানন্দ আছিল লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত যোৰহাট নাহাৰলি দাই গাঁৱত নেক্সট লাচিত বৰফুকনৰ পিছত শৰাইঘাট যুদ্ধত নেতৃত্ব দিয়া দ্বিতীয়জন ব্যক্তি কোন আছিল অটন বুঢ়াগোহাঁই কিমান চনত বংগৰ নবাব মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল 1662 অসম আক্ৰমণ কৰিছিল ভগনীয় ৰজা কাক বুলি কোৱা হয় জয়দাস সিংহক ভগনীয় ৰজা বুলি কোৱা হয় ডিটেইলছখিনি ইয়াতে দিয়া আছে চাই ল'ব আপুনি নেক্সট কোৱেশ্চন অসমৰ ইতিহাসৰ লৰা ৰজা বুলি কাক কোৱা হয় ৰত্নধৰ সিংহ কোনজন আহোম ৰজাক তুংখুঙীয়া ৰজা বুলি কোৱা হয় গদাধৰ সিংহ গদাপাণি অসমত প্ৰথমে মাটিৰ জৰীপ কোনে কৰিছিল গদাধৰ সিংহ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ ইয়াত শিৱ পূজা কৰা হয় উমানন্দ মন্দিৰ নেক্সট ধদৰ আলী কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহ ৰুদ্ৰ সিংহৰ কাৰ পুত্ৰক আছিল ৰুদ্ৰ সিংহ গদাধৰ সিংহৰ পুত্ৰক আছিল নেক্সট কোৱেশ্চন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ৰুদ্ৰ সিংহ জয়মতীৰ স্বামীৰ নাম কি আছিল গদাধৰ সিংহ আছিল জয়মতীৰ স্বামীৰ নাম নেক্সট কোৱেশ্চন ৰুদ্ৰ সিংহই আহোম ৰাজধানী ক'ত পাতিছিল ৰংপুৰ আৰু আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল হাজোত থকা পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল সুজাদুদ্দিন মোহাম্মদ শাহ গিয়াছুদ্দিন আউলিয়াৰ স্মৃতিত নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন ইটাখুলিৰ ৰণ কেতিয়া হৈছিল 1682 আহোম আৰু মোগল সকলৰ শেষ ৰণ আছিল গদাধৰ সিংহৰ দিনত আছিল ইটাখুলিৰ ৰণত আহোমৰ নেতৃত্ব কোনে দিছিল দিহিঙীয়া আলুন বৰবৰুৱাই নেতৃত্ব কৰিছিল ইটাখুলিৰ ৰণৰ নেক্সট কোৱেশ্চন